Hey guys, welcome back to my channel. It's me Deepshikha Barua and I welcome you all to my channel. Alright guys, so our video today আমি constitution over discuss কৰিছিলো and cognizable offense and IPC discuss কৰিছিলো. So আজি আমি যোনটো discuss কৰিব গৈছো হেতু তোমাৰ IPC section হয় IPC মানে Indian Penal Code section 499 and ইয়াৰ তোমাৰ কথাটো হ'ল যে defamation. Okay, so defamation topic discuss কৰাৰ আগতে আমি জানিলো defamation Assamese meaning to কি হয়. Defamation Assamese meaning to হ'ল বদনাম কৰা, like যেতিয়া এজন মানুহে আন এজন মানুহক বদনাম কৰে বা বদনাম কৰিবলৈ চাই ফেক এজাম্পচন লগায় বা তেওঁৰ মৰেল কেৰেক্টাৰ বা মৰেল ভেলুত মানে তেওঁৰ ৰেপুটেশ্যনত এটা বেয়া ইম্পেক্ট পৰে তেনেহ'লে এইটো ডিফেমেশ্যন বুলি কয়। চ' ইয়াৰ আমি একৰ্ডিং টু ডেফিনেশ্যন কি হয় জানো। চ' ডেফিনেশ্যনটোত কোৱা যে হুএভাৰ by words either spoken or intend to be read or by sign or by visible representation like মানে and যেতিয়া এজন মানুহে আন এজন মানুহক হয়তো বা মুখেৰে কৈ পেলাই বা ভিজুৱেল কৰি পেলাই বা সাইন কৰি পেলাই বা লিখি পেলাই আন এজন মানুহৰ কথা পাব্লিছ কৰে উইথ দি ইণ্টেণ্ট টু intending to harm like জানে যে উইথ নয়িং অৰ হেভিং ৰিজন টু বিলিভ ইট মানে এজন মানুহে আন এজনৰ কথা এইটো জানে যে হয়তো এইখিনি কথা ইজন মানুহৰ কথা ক'লে তেওঁলোকৰ হাৰ্ম হ'ব, তেওঁলোকৰ ৰেপুটেশ্যনত বেয়া নাম হ'ব। তাৰপিছত জানি পেলাই তেওঁ এজন মানুহে আন এজনক হাৰ্ম কৰে আৰু যেনেকৈ পাব্লিছ কৰে মিছা মিছা কথা ফেক এজাম্পচন লগায় তেনেহ'লে ডিফেমেশ্যনত আহে। এণ্ড চ' ইয়াত মানুহে তোমালোকৰ যিকোনো ক্ষেত্ৰত হ'ব পাৰে, হয়তো তোমাৰ এছ'চিয়েশ্যন বা অৰ্গেনাইজেশ্যনৰ ক্ষেত্ৰতো তোমাক যদি কোনোবাই ভিতৰত তোমাৰ কালিগ বা চামথিঙত তোমাৰ যদি কথা বেয়া বেয়াকৈ স্প্ৰেড কৰে বা যেতিয়া তোমালোকৰ কিছুমান কথাত তোমাৰ ক'ৰবাত কিবা পাব লগা থাকে আৰু তেওঁ সেই তাত গৈ পেলাই তোমাৰ কথা বেয়া বেয়াকৈ ক'বলৈ তুমি সেই বস্তু নোপোৱা হৈ যায় বা চোৰৰ ক্ষেত্ৰত তুমি চুৰ কৰা নাই কিন্তু তোমাৰ কথা এইখিনি কয় যে তুমি চুৰ কৰিছা আৰু যেতিয়া তোমালোকৰ এখন ফাইটত লাগিবৰ কাৰণে কাৰোবাক এনেকৈ উৎসাহ কৰা যে এইজনে তোমাৰ কথা এনেকৈ কৰিছে বা মানে অল দিছ থিং যেতিয়া বদনাম কৰা হয় তেতিয়া সেইটো ডিফেমেশ্যন আহি যায়। এক্সাম্পল ABC লৈ লৈছোঁ আমি, চি ভাগৰ ঘড়ীটো চুৰ হ'ল, এ চিক ক'লে যে বি এ সেই ঘৰটো চুৰ কৰিছে, য'ত নেকি বি এ চুৰ নকৰিব পাৰে আৰু তেনেকৈ ইনে মিছাই কৰি দিছে বা আমি এজাম্পচন কৰিছে তেনেহ'লে সেইটো ডিফেমেশ্যনৰ আণ্ডাৰত আহে। কিন্তু ডিফেমেশ্যনৰ এক্সেপশ্যন আছে, এক্সেপশ্যন মানে কোনখিনি কথাত মানে ডিফেমেশ্যন কৰা নহ'ব। তাৰ 10টাকৈ পইণ্ট আছে, যোনখিনি পইণ্ট আমি পিছত ডিছকাছ কৰিম কাৰণ মই প্ৰতিবাৰে ভিডিঅ'বোৰ শ্বৰ্টকৈ বনাওঁ এইটো কাৰণে যাতে তোমালোকৰ সকলোৰে বুজিবৰ কাৰণে ইজি হয় এণ্ড তোমালোকে ব'ৰ নহয়। মষ্ট অফ দ্য টাইমছ কি হয় আমি পঢ়াৰ ক্ষেত্ৰতো এনেকৈয়ে লওঁ যে আমি পঢ়াৰ ক্ষেত্ৰত ইমান গুৰুত্ব নিদিওঁ। আমি যেতিয়া কিবা এটা ভিডিঅ' চাওঁ যেন ভিডিঅ'টো যদি আমি লং নিচা দেখোঁ যেন আমি স্কিপ কৰোঁ আৰু বস্তুটো আমি কাটি দিওঁ, চাব নিবিচাৰোঁ। দিছ ইজ দ্য অনলি ৰিজন আই মেড মাই ভিডিঅ' শ্বৰ্ট চ' যে তোমালোকেও চাই পেলাই পটককৈ জানা মানে যে কি হয় বস্তুটো জানিলেও মানে পিছৰখিনি পঢ়িলে আৰু পঢ়িবলৈ মন যায় আৰু না হয়। চ' সেইটোৱে হ'ল। চ' এক্সেপশ্যনৰ কথা আমি পিছত পঢ়িম। এতিয়া আমি ডিফেমেশ্যন মানে কি হয় আমি জানিম। ডিফেমেশ্যন মানে বদনাম কৰা হয় এজনে আন এজনক উইথ intent to harm that person and knowingly that that person might lose his reputation and all this thing তাৰপাছত যেতিয়া এজন মানুহে আন এজন মানুহক বদনাম কৰে তেনেহ'লে ডিফেমেশ্যন আণ্ডাৰত পৰে। এতিয়া আমি জানো ডিফেমেশ্যনৰ পানিছমেণ্ট কি হয়। ডিফেমেশ্যনৰ পানিছমেণ্ট হ'ল তোমালোকৰ ইমপ্ৰিজমেণ্ট আপ টু 2 years এণ্ড ফাইন এণ্ড হয়তো বোথ। অ'কে, চ' সেইটো হ'ল তোমালোকৰ পানিছমেণ্ট অফ ডিফেমেশ্যন এণ্ড চ' ডিফেমেশ্যনৰ আমি কথা জানিলোঁ। I hope you all understand it and kiba jodi tomar query thake please do comment in comment section below and subscribe to the channel, do watch my previous videos and so I'll see you on next video. Till then, take care, bye bye.